সিনারিটা কিন্তু মজা লাগে না দেখতে। নমস্কাৰ, বহুত দিন ধৰি ফুৰিবলৈ যোৱা নাই ক'তো, সেইবাবে ভাবিলোঁ যে আজি ফুৰিবলৈ যাওঁ আৰু আমি ফুৰিবলৈ ওলালোঁ নগাঁৱৰ ফালে। কাৰণ নগাঁৱত আছে আমাৰ পেহীৰ ঘৰ। ট্ৰেইনত উঠাৰ পিছত চালোঁ যে এটা ভৰি দিবলৈ জগা নাই, মানে মানুহেই মানুহ। সেইবাবে যেনে তেনেকৈ ওপৰৰ চিটত বহিখিনি পিছত আমাৰ যাত্ৰাটো আনন্দ কৰিলোঁ। এনেকৈ আমি ট্ৰেইনত শুই পিছত আমি বালিপাৰা ষ্টেচন আহি পালোঁ। আৰু আপোনালোকে যদি কেতিয়াবা ৰেলৰ যাত্ৰা কৰা নাই তেতিয়া ৰেলৰ যাত্ৰা কৰিব, মানে বহুত মজা পাব আপোনালোকে। বালিপাৰা পোৱাৰ পিছত আমি এটা গাড়ীত উঠিলোঁ, যোনটো গাড়ীটো যায় মিছন চাৰিআলিলৈকে। আমি এনেকৈ মিছন চাৰিআলি গ'লোঁ, পিছত নামিলোঁ। মিছন চাৰিআলি পোৱাৰ পিছত আমি আকৌ এটা গাড়ী ল'লোঁ আৰু যোনটো যায় নগাঁৱৰ আমবাগানলৈকে। আৰু ৰাস্তাৰ কাষৰ দৃশ্যবোৰ চাইখিনি একদম ভালেই লাগি গ'ল। চাব পাৰিছে আপোনালোকে ভিডিঅ'ত, একদম মজা আৰু এনেকৈ আমি যাওঁতে সময় আমি পালোঁ কলিয়াভুমুৰা দলং, যোনটো 3 কিলোমিটাৰ আৰু কিবা এটা হয় আৰু এইটোৱে হৈছে কলিয়াভুমুৰা দলং, যোনটো আছে ব্ৰহ্মপুত্ৰৰ ওপৰত। আৰু এটা কথা, আমি যোনটো গাড়ীত গৈছিলোঁ এইটো হৈছে লাইন গাড়ী, আৰু সেই লাইন গাড়ীত কি হৈছে যে পেচেঞ্জাৰ যিমানটো ল'ব লাগে তাতকৈ অধিক লৈছে, যাৰ কাৰণে যেনে তেনে বহি কিনে আমি আহিছোঁ। And this is the view of the Brahmaputra. আৰু এনেকুৱা সেউজীয়া পৰিৱেশৰ আনন্দ লৈ কিনে আমি আহি পালোঁ আমবাগান। The next day. আৰু পেহীৰ ঘৰত মই ফাৰ্ষ্ট টাইম আহিছোঁ, আৰু অহাৰ কাৰণ হৈছে পেহীৰ ছোৱালীৰ বিয়া, তো সেইকাৰণে আহিলোঁ। আৰু মাছ কিনিবলৈ অহা সময়ত দৃশ্য চাব পাৰিছে, আৰু মই তেতিয়া আহিছিলোঁ আমাৰ দাদা এজনৰ লগত। আৰু এইটো হৈছে বিয়াৰ দিনাৰ দৃশ্য, যেতিয়া দৰা আহিছে আৰু আহিয়ে তেওঁলোকে বম ফুটাবলৈ ধৰিলে।
আৰু ইয়াত তেওঁলোকৰ কিবা নিয়ম আছে মানে যোনটো মানে নিয়মটো কৰি আছে। আৰু এনেকৈ আমি